ধৰিছে দিয়ক খেতিটো লৈ যোৱা বুজি নাপায় লাইনে পোৱা নাই এতিয়া পাইছোঁ খেতিটো লৈ যোৱা জয় জগতগুৰু শ্ৰীমন্ত শংকৰ পৰম মংগলময় অস্তপহৰ পালনাম কীৰ্তন 55 সংখ্যক যোৱাকালিৰ পৰা এই অস্তপহৰ পালনাম থান জালুগুৰিত অনুষ্ঠিত হৈছে। অসমৰ 23খন জিলা শাখাৰ পৰা প্ৰায় 20 সহস্ৰাধিক ভকতৰ আমি সমাৱেশ আশা কৰিছোঁ আৰু সেইমতে বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহিবলৈ আৰম্ভ কৰিছে। আজি ৰাতিপুৱাৰ পৰা বিশ্বৰ শান্তি আৰু জগতৰ কল্যাণৰ হেতু পৰম মংগলময় কৰুণাময় ভগৱন্তৰ নাম আজি ৰাতিপুৱাৰ পৰা অবিৰতভাৱে কীৰ্তন হৈছে। কাইলৈ ৰাতিপুৱা কীৰ্তন শেষ হ'ব আৰু শেষ হোৱাৰ পিছত ভক্তসকলে কাৰুণ্যভাৱে ভগৱানৰ চৰণত জগতৰ কল্যাণ আৰু বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব। আৰু এই নামযজ্ঞ বৰ্তমান কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ, গতিকে সমূহ ভক্ত বা সমূহ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ লগতে মই মৰিগাঁওবাসী ভকতসকলকো ৰাইজকো মই আহ্বান জনাইছোঁ, আপোনালোকে আহি এই অনুষ্ঠানত সহযোগ কৰক। আজি সন্ধিয়া আমাৰ আকৰ্ষণীয় গুণমালা কীৰ্তন হ'ব
এই গুণমালা কীৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যোৱাৰ পিছত ভকতসকলে গুণগুণাই গাইছিলে, কিন্তু আচাৰ্য ইলাৰাম দাস হোৱাৰ পিছত ইয়াক এক মধুৰ সংগীত ৰূপে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ প্ৰচাৰ কৰিছে। এই গুণমালাৰ জৰিয়তে আমাৰ ভকতসকলে ভগৱন্তৰ নাম কীৰ্তন কৰি আনন্দ লাভ কৰে। সেই অনুষ্ঠান সন্ধিয়া 7 বজাৰ লগে লগে অনুষ্ঠিত হ'ব। আৰু বৰ্তমান যুগত চাৰিওফালে ভোগবাদী লালসাই মানুহক অন্ধ কৰিছে। এনেকুৱা সময়ত একমাত্ৰ আধ্যাত্মিক চিন্তা চেতনাইহে জগতখন উদ্ধাৰ কৰিব বুলি আমি আশাবাদী। আৰু ইয়াৰ লগতে আমি সামাজিক আৰু মানৱীয় কামো আমাৰ অনুষ্ঠানে এখন ভাগৱতী সমাজে কৰি আহিছে। আমাৰ যুৱ অনুষ্ঠান সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সৌজন্যত কালি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। আৰু আমি সেউজীয়া ধৰণীৰ কাৰণে আমি বৃক্ষৰোপণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিলে একৰ বৃক্ষ দশপুত্ৰ সম, এই আপ্তবাক্য আমি মানি আমি বৃক্ষৰোপণ প্ৰত্যেকটো অনুষ্ঠানতে কৰোঁ। আৰু কালিও আমি ইয়াত বৃক্ষৰোপণ কৰিছোঁ। কাইলৈ আমাৰ সন্ধিয়া আমাৰ স্থানীয় যুৱকসকলৰ জৰিয়তে এখন ইয়াতে ভাওনা অনুষ্ঠিত হ'ব। গতিকে এই সমূহ কাৰ্যসূচীত সফল ৰূপায়ণৰ লগতে মই অসমবাসী তথা মৰিগাঁওবাসী ৰাইজক মই সাধাৰণে নিমন্ত্ৰণ কৰিছোঁ। আৰু বৰ্তমান যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সাম্যবাদী চিন্তাধাৰা, জাতি ভেদ বা অস্পৃশ্যতাবিহীন যি সমাজ তেখেতে দি থৈ গৈছিল, এই সমাজৰ ব্যতিৰেকে অসমীয়া জাতিৰ উত্তৰণৰ অন্য কোনো পথ নাই বুলি আমি বিবেচনা কৰোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আমি মাজুলীৰ পৰা আহিছোঁ। মাজুলী একোখন ভাগৱতী সমাজৰ সম্পাদক আমি অধম। গতিকে খুব ভাল লাগিছে। আমাৰ আচাৰ্যগৰাকী ইলাৰাম দাস বাপ, তেখেতৰ সৃষ্টি এই মহাযজ্ঞ অষ্টপৰা মহাপালনাম আমাৰ প্ৰাণৰ উৎসৱ। সেয়েহে আমি মাজুলীৰ পৰা কমচে কম 500 ভকত আহিছে। ইয়াতে আইসকল আহিছে, তৰুণ তৰুণী আহিছে। আৰু ভকত দেখি খুব ভাল লাগিছে। ইয়াতে সকলো থকা মেলা সকলো সুবিধা আছে। গতিকে যথেষ্ট ভাল লাগিছে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। এখন ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাতা আচাৰ্য পুণ্যশ্লোক আচাৰ্য বাবিচৰে প্ৰতিষ্ঠা কৰি যোৱা পৰম মংগলময় অষ্টপহৰ পালনামৰ আজি এই 55 বছৰৰ বয়সত ভৰি দিছে। এই 55 বছৰ অবিৰতভাৱে এই কীৰ্তন চলি আহিছে। এই বছৰ আজি এইটো দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ পুৱা 6 বজাৰ পৰা মহাপালনাম কীৰ্তন আৰম্ভ হৈছে। এই মহাপালনাম কীৰ্তন অসমৰ বিভিন্ন জিলাৰ 23খন জিলাৰ পৰা প্ৰায় 20,000 লোকৰ সমাগম ঘটিছে বুলি আমি অনুমান কৰিছোঁ। লগতে বিভিন্ন অঞ্চলৰ পৰা দ্ৰব্য পাতি আদি আহি আজি উদলি মুদলি হৈ এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। জীৱ জগতৰ কল্যাণ আৰু বিশ্বৰ শান্তিৰ কাৰণে এই পালনাম অনুষ্ঠিত কৰি আহিছে আৰু অদূৰ ভৱিষ্যতেও কৰি যাব বুলি আমি দৃঢ় বিশ্বাসী আৰু আমি আশাবাদী। এনেদৰে এই অনুষ্ঠানটো পৰিচালিত হৈ থাকিব। আৰু এই সুযোগতে আমি অসমৰ সমূহ বিভিন্ন জিলাৰ পৰা অহা ভকত বৈষ্ণৱ আই মাতৃ তৰুণ তৰুণী সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ এই সহযোগিতাই আমাৰ এই উৎসৱটো যথেষ্ট পৰিমাণে উৎসাহিত কৰিছে। গতিকে আমি এই সুযোগতে আমি তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।